অতিকায় স্ফূৰ্তিৰ ৰস। এতিয়া আমি তেওঁ কষ্টিউম পিন্ধি ৰেডি আৰু এইটো আমাৰ গ্ৰীণ ৰুম আৰু অলপ সময় পাছতে আমাৰ আৰম্ভ হ'ব। গুড মৰ্ণিং এভৰিৱান, মই অন্য এটা ভিডিঅ'ত আপোনাক সকলোকে জনাইছোঁ স্বাগতম। মই যে দিব্যশ্ৰীৰ পৰা আপোনালোকে চাইছে আছাম গাৰ্ল দিব্যশ্ৰী আৰু এপিছ'ড নম্বৰ 3 লৈ আপোনাক সকলোকে জনাইছোঁ স্বাগতম। আৰু এতিয়া আমি দুয়োটাকে গা পা ধুই দাঁত ব্ৰাছ কৰিব লাগে। দাঁত ব্ৰাছ কৰি তাত 9টা বজাৰ পৰা আমাৰ ৰিহাৰ্চল আছে, লাইভ ৰিহাৰ্চল। গতিকে এতিয়া লগত যাব লাগে। ব্ৰেকফাষ্টটো দাঁত ব্ৰাছ কৰি দিওঁ, তাৰপিছত ব্ৰেকফাষ্ট কৰোঁ। ৰুমটো দিছে ধুনীয়া লাইট জ্বলাই থৈছোঁ। এতিয়া আমি ব্ৰেকফাষ্ট কৰিব কাৰণে ব্ৰেকফাষ্টত দিছে কল, এইটো ডিম, এইটো ঘুগুনি, ব্ৰেড, এই চাটনি, এইটো দিছে আৰু ধুনীয়াকৈ খাই লওঁ এতিয়া। তাৰপিছত আপোনালোকক গম পাইছোঁ ব্ৰেকফাষ্ট কৰিলেতো যাব লাগে। আমাৰ লাইভ ৰিহাৰ্চল আছে যিহেতু 9টা 9:30 মানৰ পৰা। এতিয়া আমি ধুনীয়াকৈ ওলাই মেলি এতিয়া ফটাফট আমাক ক'ত পোৱাটো নাজানো, কিন্তু এতিয়া আমি যাব লাগে। বাছ আহি ৰখি আছে আমাৰ। সেইকেইটা গৈ থাকক আমি। ফাইনেলি পাই গ'লে য'ত আমাৰ নাটক হ'ব। আৰু এইফালে আমাৰ পোষ্টাৰখন লাগি আছে। আমাৰ পোষ্টাৰ দেখাইছোঁ আপোনালোকক। এইফালে এখন আমাৰ পোষ্টাৰ লাগি আছে, এইজন আমাৰ ছাৰ। আৰু ইয়াতে আমাৰ পোষ্টাৰ লাগি আছে। আৰু হেৰিটো মানে বহুত ডাঙৰ মানে। আৰু সেইটোৰ নাম হৈছে মধুসূদন মঞ্চ। মধুসূদন মঞ্চ। আৰু ইয়াতে হ'ব আমাৰ নাটক মানে। সেইটো বহুত ডাঙৰ মানে, ষ্টেজটো বহুত বেছি ডাঙৰ হয়। আমি মানে এতিয়ালৈকে যিমানকেইখন নাটক কৰিছোঁ চবতে সৰু সৰু মানে ষ্টেজ হয়, হয়নে? সেইখন মানে বহুত ডাঙৰ হয়। আমি মানে MSR কৰিছোঁ, তাৰপিছত যদি কেৰেলাতো কৰিছোঁ, মানে ইমান ডাঙৰ মঞ্চ পোৱা নাই মানে। কিন্তু মধুসূদন মঞ্চখন বহুত বেছি ডাঙৰ। আপোনালোকৰ ভিতৰৰ পৰা দেখাই আছোঁ ৰ'ব। আমি এতিয়া গৈ আছোঁ বা য'ত নাটক হ'ব, ক'ৰবাত চাগে হ'ব আমাৰ নাটক। ক'ত হ'ব সেইটো পাত্তা পোৱা নাই। আমি এতিয়া গৈ আছোঁ এটা গলিৰ মাজে মাজে। এতিয়া আছে আমি ষ্টেজৰ বেক চাইড ষ্টেজৰ মানে এইফালে দেখাইছোঁ আপোনাক। এইফালে দৰ্শক বহিব, ইয়াত দৰ্শক বহিব। আৰু এইফালে ছেটিংছৰ কাম চলি আছে। আৰু আমাৰ ছেটিংছৰ বস্তুবোৰ অলপ ৰং দি বেক মানে ষ্টেজৰ এইটো ষ্টেজৰ বেক চাইড এটা মিলি মেলি থোৱা আছে। তাৰপিছত ঘোঁৰা ইয়াত ষ্টেজৰ বেক চাইডে মেলি থোৱা আছে ধুনীয়াকৈ ৰং চং কৰি। আৰু এইটোৱে আমাৰ গ্ৰীণ ৰুম চাইকেলতে আছে আৰু এইটো কালাৰবোৰ এইটো গ্ৰীণ ৰুম। ধুনীয়া গ্ৰীণ ৰুমটো ন? এইফালে ড্ৰেছিং আছে, AC চেচি ধুনীয়া গ্ৰীণ ৰুম আৰু এজন কোন চিনি পাইছেনে? নমস্কাৰ। গ্ৰীণ ৰুমটো ধুনীয়া দিছে, বহুত ধুনীয়া দিছে। কিন্তু মানে হেৰিয়ত ধান নিদিলে। ক'ত? কেৰেলাত। নহয়, এইটো তোমাৰ ডাইৰেক্ট গভৰ্ণমেণ্টৰ প্ৰগ্ৰেম যে। আমাৰ অভিযোগ হ'ল কলাক্ষেত্ৰৰ ষ্টেজ চৰকাৰী হয় ন, ধুনীয়া। আৰু ষ্টেজখন ইয়াত বহিব দৰ্শক, ইয়াত গেষ্ট বহিব। তাৰ বহুত ডাঙৰ ষ্টেজ হৈ ধৰিছে। এইখন আমাৰ মঞ্চখন। এতিয়া আমি অলপ কিবা এটা খাবলৈ গৈ আছোঁ, যিটো এতিয়া মানে ফুল এনাৰ্জিত কৰিব লাগিব, এনাৰ্জিত কৰিব লাইভ। এতিয়া আমি একদম পুৰা কষ্টিউম পিন্ধি ৰেডি আৰু এইটো আমাৰ গ্ৰীণ ৰুম। একদম ধুনীয়াকৈ কষ্টিউম পিন্ধি আমি এতিয়া ৰেডি হৈ যাওঁ। এইফালে এইটো গ্ৰীণ ৰুম। নহ'ব, তুমিতো ওলাবাই। আৰু অলপ সময় পাছতে আমাৰ আৰম্ভ হ'ব। আমাৰ এজন মদাহী ৰজা এজন। নমস্কাৰ। ফটিকাই ফূৰ্তিৰ ৰস। অতিকায় স্ফূৰ্তিৰ ৰস। ৰস। অতিকায় ফূৰ্তিৰ ৰস। এই ছাবস্ক্ৰাইব কৰি দিয়ক। এইফালে আমাৰ ইয়াৰ ৰজাৰ মেকআপ হৈ আছে, আধা দাঢ়ি থকা।
আমি একদম ফুল ৰেডি হৈ গৈছোঁ এইফালে একদম মিট চিট ভৰাই ল'লোঁ আৰু যেতিয়া আমাৰ মেকআপ কৰা নাই আৰু কষ্টিং পিন্ধি আমি ৰেডি আমাক এতিয়া কিবা খাবলৈ দিছে আনবক্সিং কৰি আৰু চোৱা সেইখন ধুনীয়া দিছে ন মজা বস্তু এটা দিছে এতিয়া কি হবে আমি নকওঁ মই গতিকে ফাইনেলি আমাৰ নাটক এতিয়া শেষ হৈ গ'ল আৰু ভালেই হৈছে বা নাটক বেয়া হোৱা নাই ভাল হৈছে বুলি মানে কৈছে ৰাইজে আৰু মানে আৰু ভাল হ'ল মানে কি প্ৰব্লেম হ'ল বহুত বেছি প্ৰব্লেমৰ মাজত আজি আমাৰ নাটকখন যেনে হ'লগৈ ন মানে কি প্ৰব্লেম হ'ল চ' প্ৰথম এনেকুৱা ফেষ্টিভেলত আমি এনেকৈ কৰিছোঁ য'ত মানে এনেকৈ মোবাইলত মিউজিক বাজি আছে আমি এনেকৈ মাইকটো লগাই পেলাই মাইক্ৰফোনটো লগাই পেলাই আমি কৰিছোঁ তথাপিতো আমাৰ নাটকখন অডিয়েঞ্চে বহুত ভাল পালে কিন্তু আমি ইমান যে ৰৈ নাযাওঁ আমি মাজুলীত আকৌ কৰিমগৈ এইখন নাটক আৰু না ইয়াতকৈ আৰু ভাল হ'ব বহুত ভাল হ'ব বহুত ভাল হ'ব ভাল হ'বই লাগিব ভাল হ'ব ভাল হ'ব ফাইনেলি আমি নাটক কৰিলোঁ আজি আমাৰ নাটক ধুনীয়া হৈছে বুলি কৈছে বাৰু আৰু এতিয়া আমি আহিলোঁ ভাত পানী খাই ৰুমলৈ আহিলোঁ এতিয়া ৰেষ্ট লওঁ কাইলৈ দিনটো অলপ ফুৰিব লাগিব ওচৰত মানে যিমান ভাল ভাল ঠাই আছে অলপ ফুৰিম আৰু নেক্সট ভিডিঅ'ত অলপ ধামাকা আহিব যিহেতু অলপ ফুৰিবলৈ যাম এতিয়া একেবাৰে জোচ নাই এতিয়া সময় ৰাতি কেইটা বাজিল চাওঁ মই লেখা দিয়া ৰাতি এতিয়া বাজিল কেইটা গম পাইছে ৰাতি এতিয়া বাজিল 2:35 ৰাতিৰ এতিয়া মানে ৰাতি 2:30 বাজিল মানে 3টা বাজিব খোৱালে মানে এতিয়া আকৌ ভিডিঅ'টো এডিট কৰিব লাগিব মানে মই খোৱালে ৰাতিপুৱা 4টামান বাজিবগৈ মানে গতিকে এতিয়া ভিডিঅ'টো এডিট কৰিব লাগে আপোনালোকে যদি ভিডিঅ' মানে চাই আছে গতিকে আজি ভিডিঅ'টো ইমানেই যদি ভিডিঅ' চাই ভাল লাগে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ শ্বেয়াৰ কৰি দিব গতিকে আজিলৈ বাই বাই নেক্সট ভিডিঅ' লগ পাই আছোঁ গতিকে আজিলৈ গুড নাইট